স্বাগতম জনাইছোঁ আপোনালোকৰ গ্ৰীণলেভ আছাম ইউটিউব চেনেলত। আৰু মই আছোঁ এতিয়া তিনিচুকীয়াত বিক্ৰম দাৰ ঘৰত, তেওঁৰ ষ্টুডিঅ'ত। আৰু মোৰ লগত কেইবাজনো শিল্পী আছে অমৃত দা। প্ৰথমতে আপোনালোকক জনাব বিচাৰিম অমৃত দাৰ নতুন গান কি আহি আছে। নমস্কাৰ, মোৰ নতুন গান আহিছে, 3টামান আহিছে। আৰু সোণামণি 2 আহিব, আহিব, এইটো গম পাইছোঁ আপুনি। পাৰ্টি চলি আছে, একচুৱেলি ইয়াত পাৰ্টি চলি আছে। এতিয়া চাব পাৰে বাহিৰতে বনিছে, ভিতৰত কাম চলি আছে, বাহিৰত চলিছে। আৰু বহুত আছে, মানে কেইবাজনো আছে। আমাৰ মাইকেল দা আছে, মাইকেল দাৰ পৰা এতিয়া প্ৰথমে জানি ল'ব বিচাৰিম মাইকেল দাৰ আৰু নতুন গান আহি আছে। ডিজেল গাড়ী বুলি এটা দমকচ পেটাৰ্ণৰ, আৰু এটা ঝুমুৰ পেটাৰ্ণৰ আহি আছে, মডাৰ্ণ ঝুমুৰ। আচ্ছা, থেংক ইউ ছ' মাছ। বিক্ৰম দা হয়। এইবিলাক প্ৰিন্স দা আছে, প্ৰিন্স দাৰ হেল্ল', চবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। দাদাক আজি মই লগ পাইছোঁ প্ৰথমবাৰ, আৰু তেখেতক পোৱা নাছিলোঁ, কিন্তু মই ভিতৰত সোমাই আছিলে, তেখেতক চোৱা নাই, মই এতিয়াহে লগ পাইছোঁ। আৰু আজি মই লগ পালোঁ, প্ৰথম লগ পাই ভাল লাগিছে। চবকে বহুতখিনি আছে, চবকে মানে ইমানখিনি চবকে লগ পাম বুলি ভবাই নাছিলোঁ। একচুৱেলি চবকে ইমান লগ পাইছোঁ, খুব ভাল লাগিছে। আৰু আপোনাৰ নতুন কাম কৰিছে? নতুন বৰ্তমান মই গান এটা লিখিছোঁ। আমাৰ কৰম ৰাজা যোৱা বছৰ ওলাইছিলে, কৰম ৰাজা পাৰ্ট 2 এইবাৰ ওলাইছোঁ। আৰু কৃষ্ণই গাইছে গীতটো, সুৰ দিছে। নমস্কাৰ, মই কৃষ্ণ নাগ। চবে গাই দিব কৈছে অলপমান, ভাল লাগিব। ভাদর মাস আসি গেলা, করম রাজার আগমন ভেলায়, কে করিবে পালন আরো কে করিবে মান, করম খামদের চাজন জাতি জাতির প্রমাণ, কে করিবে পালন আরো কে করিবে মান, করম খামদের আদিবাসী জাতির প্ৰমাণ। ধন্যবাদ। থেংক ইউ ছ' মাছ। খুবেই সুন্দৰ গীতটি। আশা কৰিম ৰাইজে আদৰি লওক। আৰু আমিনে খাই আছে, চ' আমিনৰ ওচৰত যাম। এজন খুব ভাল এজন লিৰিকিষ্ট। মাংস খাই আছে, গাহৰি মাংস। চ' আপুনি লিখা গান কি কি আহিছে নতুন? মনত নাই। পিয়াকে নেপালী আহি আছে। তাৰপিছত আহিছে উঠৰে উঠ ফজিৰ হল, দিগন্ত গোহাঁই, বনিতা লোহাৰ। কাইলৈ ৰিলিজ হ'ব, আপোনালোকে শুনিব। তাৰপিছত বাগানীয়া মন আহি আছে। তাৰপিছত আৰু মই নামটো পাহৰিছোঁ, চৰি, নেক্সট টাইম জনাম ভালকৈ। এতিয়া মই গাহৰি খোৱাত ব্যস্ত। গাহৰি খোৱাত দেই। আৰু আমাৰ গোটেইখিনি গানৰ কাম কৰা মনোনীত আছে। বিক্ৰম দাৰ কথা কৈছোৱে, আছে বিক্ৰম দা উৎপাত কৰি আছে পুৰা। কি হ'ব আপুনি, আপোনাৰ গানটো ইয়াৰ পৰা ওলাই যাব। আশা কৰিছোঁ সকলোৱে শুনক, সকলোৱে আমাৰ উঠি অহা নৱপ্ৰজন্মৰ শিল্পীসকলক অলপ উদগনি জনাওক, অলপ প্ৰেৰণা জনাওক, তাৰে কামনা কৰিছোঁ। সকলোৱে গানবিলাক শুনক, শ্বেয়াৰ কৰক, তাৰে কামনা কৰিছোঁ। থেংক ইউ ছ' মাছ। থেংক ইউ জিত ভাই, তুমি ইয়াত অহাৰ কাৰণে। থেংক ইউ। আৰু এজন আছে, এইবাৰ প্ৰথমবাৰৰ কাৰণে এই গান নতুনকৈ বনাব লৈছে, অলৰেডি গাইড ভইচ দিয়া হৈ গৈছে। বিশ্বজ্যোতি বহুত ভাল গায়, ইয়াৰ গানো আহিব এইবাৰ, শুনিব, একদম বহুত মজা হ'ব গান। থেংক ইউ ছ' মাছ। শুনিব। দাদাৰ নামটো? মোৰ নামটো বিশ্বনাথ। থেংক ইউ ছ' মাছ। আৰু চবকে মোৰ ফালৰ পৰা থেংক ইউ হা, চবকে মোৰ পৰা থেংক ইউ। আপোনালোকক লগ পাই ভাল লাগিলে। বাই বাই। থেংক ইউ আপোনালোকক। মই এতিয়া কাম এটাত আহিছিলোঁ, চ' দাদাহঁতক লগ পালোঁ, খুবেই ভাল লাগিলে। আজিৰ ভিডিঅ'টো আমি শেষ কৰাৰ আগতে পাৰ্টিত কি বনিছে দেখাই লৈছোঁ। ৰুটি বনি আছে, ৰুটি বনি আছে, মাংস এয়া চাই লওক। মাংস বনি আছে, মাংস স্পেচিয়েল, একদম স্পেচিয়েল পাৰ্টি। ধেমালি চলি আছে, খুবেই ভাল লাগিছে। আহিলোঁ, কাম এটা আছিলে, তাত সকলোকে লগ পালোঁ। অমৃত দাৰ ইণ্টাৰভিউ লোৱা হ'ল, আপোনালোকে সেইটো চাবলৈ পাব ইয়াৰ নেক্সট ভিডিঅ'টো। অমৃত দাৰ ইণ্টাৰভিউ লোৱা হ'ল, বাকীখিনি সময় অলপ কম হৈছে, চ' আগতে আকৌ ল'ম, আকৌ লগ পাম তেতিয়া। চ' আজিৰ এইটো ভিডিঅ' ইমানতে সমাপ্ত কৰোঁ। আপোনালোকে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক, আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি লওক। তেতিয়ালৈকে বাই বাই, টাটা, লগ পাম নেক্সট ভিডিঅ'। আছে বাগানীয়া মন, সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আচ্ছা, কি আমিন দাৰ যিখিনি গান আছে তাত পাই যাব, সেইটো ছাবস্ক্ৰাইব কৰি ল'ব। চ' লগ পালোঁ, থেংক ইউ আমিন দা। আৰু আপোনালোকৰ থেংক ইউ। ভিডিঅ'টো সমাপ্ত কৰোঁ।